তো হেল্ল' গাইজ, আজি আমি যাব ওলাইছো। তো ওলালো আৰু এতিয়া ক'ত যাম আমি আজি? তো যাম আৰু কিবা কিবি দেখাম, কি কি চাই থাকিব আপোনালোকে। ভিডিঅ'টো চাই শেষলৈকে চাব, অকণমান স্কিপ নকৰিব। চাই থাকক, গম পাব কি দেখাম, কি ক'ত যাম। তো এয়া ডিপু আহিলে, ডিপু আছে। নমস্কাৰ। তো ভিডিঅ'টো চাই থাকক নে কি? বৰগুৰি বাইপাছ চাৰিআলিত সোমাই দিলে মানে বৰগুৰি যোৱা ফালে টাউন যাব পাৰে আৰু এইফালে গৈ আছোঁ। এখন কি বনাইছে আৰু কমপ্লিটেই নহয়গৈ। আৰু আমি এতিয়া পালোহি তোমাৰ বৰগুৰি হাইস্কুল। হাইস্কুল হয় ন? হাইস্কুল বৰগুৰি। এবাৰ বহুত ভাল ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰি যায় ল'ৰা ছোৱালীবিলাক মানে। তাৰপিছত এইফালে বাওঁহাতে এইফালে গ'লে জেল ৰোড, তোমাৰ জেলখন আছে আমাৰ তিনিচুকীয়াৰ। এইফালে গ'লে পায় আৰু জেলখন, জেল ৰোড এইটো অলপ আগত আছে। এইখন হৈছে পঢ়াকে পঢ়া স্কুলখন, পৰমানন্দ জাতীয় বিদ্যালয়। পঢ়াকে পঢ়িছিলে। তাৰপিছত এতিয়া আমি বৰগুৰি পাই গ'লোহি। বহুত স্পীডি থাকি গ'ল ইয়াত, থাকি গ'ল ন? আৰু আমি এই চাইডে যাওঁ, এইফালে কোৰ্ট কাছাৰীবিলাক আছে। আমি গৈ আছোঁ এতিয়া এই কোৰ্টৰ ৰাস্তাতে সোমালোঁ। এইফালে এইখন নতুনকৈ খুলিলে ৰয়েল এনফিল্ডৰ ডিলাৰ। তো এই আগত গৈ কোৰ্টখন পাম। তো এইফালে চব আছে, ITI আছে ন? গভৰ্ণমেণ্ট ITI আছে। দেখাম এতিয়া আৰু। তো এইখন হ'ল ITI এখন। এইফালে যায় আপোনাৰ DDO অফিচ এইফালে। তাৰপিছত তিনিচুকীয়া এখন এইফালে এখন তিনিচুকীয়া কোৰ্ট। চাই থকা আপোনালোকে ভিডিঅ'টো শেষলৈকে ন? লগতে ইয়াতে আছে তোমাৰ ওমেন্স ITI, তোমাৰ মহিলাসকলৰ বাবে এইখন এইফালে আছে। তাৰপিছত এনেকৈ অলপ আপোনালোকক দেখা গৈছোঁ, আপোনালোকে চাওক আৰু মানে ভালকৈ দেখাম এদিন। মানে এনেই এতিয়া অলপ মানে প্ৰথম হৈ আছে ন, অলপ লাষ্ট ভাৱটো আছে মানে। চ' কথাবিলাক কিছুমান মানে কনফিউজ হৈ যাওঁ মানে কওঁতে। আপোনালোকে দুখ দাই নধৰিব আৰু দেই, ঘৰতে কি লাগি থাকিবি আৰু। ওচৰতে আছে তোমাৰ এইটো ষ্টেডিয়াম। এইটো কি হয়, ইনডোৰ হয় ন? ইনডোৰ গেমৰ হেৰি হয়। আৰু সেইটো আউটডোৰ বহুত ডাঙৰ হয়। ভিতৰত গৈ দেখাই যাবগৈ নেকি? সোমাম বুলি ভাবিছিলোঁ তোমাৰ ষ্টেডিয়ামটোত, নাই তলা মাৰি থোৱা আছে। একো নাই, বেলেগ এদিন আহি ভালকৈ দেখাম। ভিতৰত পুৰা মজা বনাই থৈছে মানে ভিতৰত। নামঘৰ এটা বাৰু কৃষ্ণ দেই, আমাৰ চেনেলটো যাতে ভালকৈ আগবাঢ়ি যায়, আপোনালোকে মৰম চেনি দিব। তাৰ কাৰণে দুৰীয়া নামঘৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এনেকেই আৰু কৃষ্ণ দেই। আৰু আমি এতিয়া ওলালোহি আকৌ এইফালে। ওলাই পিনে তোমাৰ বৰগুৰি পেট্ৰল পাম্প পাই গ'লোহি। পাই হৈ টাউন ফালে এনেই অলপ গৈ আহোঁ আৰু কিনো কৰিম, আপোনালোকক টাউনখনো অলপ দেখাওঁ, অলপ চলপ ক'ত কি আছে। এইটো তোমাৰ পেট্ৰল পাম্প বৰগুৰি। এতিয়া এইফালে বৰগুৰি হৈ আহি থাকিলে লেফ্ট চাইডে সুভাষিনী ৰোড হৈ এইফালে গ'লে তোমাৰ অলপ আগত আছে চিভিলখন, তোমাৰ অসম সামৰিক চিকিৎসালয়। এইফালে অলপ আগত গৈ আপোনালোকক দেখাম বলক। এইফালে আহি থাকিলে তোমাৰ পাইনুট হস্পিটেল আৰু অলপ আগত পাইনুট স্কুলখনো আছে ইয়াত। তাৰপিছত আমি চিধা যাম, চিধা গ'লে তোমাৰ চিভিলখন পামগৈ আৰু দেখাই আছোঁ আপোনালোকক। এতিয়া আমি চিভিল পাই গ'লোহি। তোমাৰ চিভিলখন আছে তোমাৰ বদলৈ নগৰ আৰু চলিয়া নগৰ, মানে দুইটা জেগা মানে ভিতৰতে বুলি ক'ব পাৰি। ইয়াত বুলি ক'লেও হয় আৰু ইয়াত
তিনিচুকীয়া অসামৰিক চিকিৎসালয়। এতিয়া আমি এফালেদি গ'লে এফালে ৰাইট চাইডে যাম। ৰাইট চাইডে গ'লে মানে আমি তিনিচুকীয়া কলেজ পামগৈ। বলক আমাৰ লগত দেখাই দিম। আৰু এইটো গেলাপুখুৰী ৰোড চিধা গ'লে বাইপাছ, গেলাপুখুৰী বাইপাছ ওলাবগৈ। মানে এই চাইডে গ'লে তোমাৰ তিনিচুকীয়া কলেজ আছে আৰু টাউনো পামগৈ। আৰু টাউনে বুলি ক'ব পাৰি এডোখৰ। তিনিচুকীয়া কলেজ পোৱাকৈ কিবা এটা খাই লৈ ভোক লাগিছে হেনো। কলেজ আজি এক্সাম আছে চাগে। আৰু এখন হৈছে তোমাৰ কচুবান ফিল্ড, আৰু এইটো ইনডোৰ ষ্টেডিয়াম হয়। ইফালে আছে তোমাৰ লগতে সিফালে আছে। আৰু কলেজ ফালৰ পৰা হৈ লেফ্ট চাইডে যাওঁগৈ। লেফ্ট চাইডে আগফালৰ পৰা হৈ তোমাৰ পেণ্টালঞ্চ, তাৰপিছত কিবা কিবি খুলিলে ন KFC সেইখিনি দেখাই কিনে তাৰপিছত আপোনালোকক মেইন তিনিচুকীয়া টাউনখন দেখাবৰ কাৰণে আহিম। ব'লক ধুনীয়াকৈ দেখাই যাওঁ, আপোনালোকে ধুনীয়াকৈ চাই যাওক। ধুনীয়াকৈ লাইক এটা, কমেণ্ট এটা পাৰিলে শ্বেয়াৰ কৰি দিব আৰু যদি মৰম চৰম লাগে আৰু দেই। আৰু আমি এতিয়া মেইন হাইৱে ওলালোহি। তাৰপিছত লেফ্ট চাইডে যাওঁ, পেণ্টালঞ্চ আছে। এইফালে তোমাৰ KFC আছে। আপোনালোকক দেখাবৰ কাৰণে যাওঁ। অলপ আগত আছে সিদ্ধামতে আছে আৰু সিদ্ধাম মন্দিৰটোও দেখাম তোমাৰ। বলক চাই থাকক আকৌ। এইফালে আছে তোমাৰ APDCL, তোমাৰ থাৰ্মেল বুলি কয়। কাৰেণ্টৰ বিল হিল দিব পাৰি আৰু দিব পাৰি দিয়া হয়। আহি পাই গ'লোহি এতিয়া পেণ্ডালঞ্চ। তো এফালে ইয়াত আছে KFC অপেনিং হৈ গ'ল। তো আজি নোসোমাওঁ, পইচা পাতি নাই নেকি। তো বেলেগ দিন দেখাম ভালকৈ আপোনাক আহি। তো আজিলৈ মানে আৰু এতিয়া যাম, গৈ আছোঁ টাউনৰ ফালে, বজাৰ ফালে যাম। এতিয়া কি কি আছে দেখাম আপোনালোকক আৰু কিবা কিবি চাই থাকক ভিডিঅ'টো শেষলৈকে। তো তেন্তে গাইজ এতিয়া গৈ আছোঁ, এতিয়া বজাৰ ফালে যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, অকণো স্কিপ নকৰিব দেই, নে কি? হয় নকৰিব, চাব। তো ভিডিঅ' ডিপে দেখাই আছে এতিয়া ভিডিঅ'টো, অলপ চাই লওক। গান বজা এছে চলা কুইককৈ ঘূৰাই দে। তেনেহ'লে গৈ আছোঁ। তেনেহ'লে আপোনালোকে চাই থাকক দেই, আৰু লাইক চাইক দিব আকৌ। বেয়া লাগে দেই এনেকৈ যে বনাইছোঁ আপোনালোকৰ। এতিয়া পাই গ'লোহি আমি শিৱধাম। তো এয়া শিৱধামটো বন্ধ হৈ আছে নহয়, ভিতৰত গৈ দেখালোঁ হয়। লগৰ এটাৰ কাৰণে ৰখি আছোঁ। তো চাওঁ কিমান দেৰি কৰি ঘূৰি আহিলোঁ। আহি পিনে তোমাৰ এতিয়া পালোহি আমি চিয়াপট্টি। তাৰপিছত আমি এনেই যাওঁ, আপোনালোকক দেখাওঁ। আগফালে বিশাল, ATC, তাৰপিছত যি পাওঁ আপোনালোকক দেখাই গৈছোঁ। আপোনালোকে চাই থাকিব দেই। দেখিব পাইছে এইটো ATC, তোমাৰ মাৰ্কেট হয়, চিনেমা হলো আছে। আগফালে দেখাই গৈছোঁ আপোনালোকক। আৰু এখন তোমাৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু এইফালে ইয়াত কম্পিউটাৰ শিকায়, গভৰ্ণমেণ্টৰ হয়। এখন পাছফালে দেখাব নোৱাৰিছোঁ। এখন হৈছে তোমাৰ বিশাল মেগামাৰ্ট। ইয়াত আহিব আপোনালোকে শ্বপিং কৰিবৰ কাৰণে। আৰু এতিয়া পাইছোঁগৈ আমি থানা চাৰিআলি। আগত আছে থানা চাৰিআলিটো, তাৰপিছত সদৰ থানাখনো ইয়াতে আছে। তোমাৰ থানা চাৰিআলি ইয়াতে আছে, সদৰ থানা তিনিচুকীয়াৰ। তোমাৰ ভিউটো চাব পাৰে থানা চাৰিআলিৰ পৰা, সুন্দৰ ভিউ। আৰু এইফালে আছে তোমাৰ সদৰ থানা।
চিধা গ'লে তোমাৰ দিল্লী বজাৰ আছে, অলপ আগত দিল্লী বজাৰখন আছে। তাৰপিছত আমি এইফালে যামগৈ। এতিয়া আকৌ ঘৰৰ ফালে যাওঁ, আকৌ বৰগুৰি ফালে যামগৈ। এইখন হৈছে তোমাৰ ওমেন্স কলেজ, ছোৱালী হয়, মানে অকল ছোৱালী পঢ়ে আৰু ওমেন্স কলেজ হয়। তাৰপিছত চিধা গৈ আছোঁ আগত। আৰু এইটো হৈছে ওমেন্স কলেজৰ হোষ্টেল, ইয়াত মানে থাকিব পাৰে। তাৰপিছত আৰু এইখন তোমাৰ আল্ট্ৰালেব, ইয়াত স্কেন মানে চিটি স্কেন কিবি মানে কৰা হয় আৰু বেমাৰ হ'লে। তেনেহ'লে আজি তেনেকৈ মানে থুলমূলকৈ আপোনালোকক দেখাই গৈছোঁ, ভালকৈ দেখাব পৰা নাই। তাৰপিছত এইখন বাটা শ্ব'ৰুম হয়, এইফালে তোমাৰ হোটেল জ্যোতি, তাৰপিছত এইটো নভা ফাৰ্নিচাৰ, এপ'ল' ক্লিনিক, চব মানে ওচৰা ওচৰি আছে, মানে ওচৰা ওচৰিকৈ চব আছে। মানে কিবা এটা হ'লে মানে আহিলে মানে আপোনালোকৰ সুবিধা হ'ব ধুনীয়াকৈ। তেন্তে আজি ভিডিঅ'টো এনেকেই সমাপ্ত কৰিছোঁ। আপোনালোকে বেয়া নাপাব, ভালকৈ দেখাব পৰা নাই, ভালকৈ দেখাম মানে ভালকৈ জনাও নাই। আপোনালোকে কমেণ্ট কৰি ক'ব যদি কিবা ভুল হৈছে বা ভালকৈ মানে কেনেকৈ বনাব লাগে, মানে ভালকৈ নাজানো, নতুন ন এতিয়া, মানে শিকি আছোঁ, তাকে বনাব ট্ৰাই কৰি আছোঁ। অলপ লাজো লাগে, মানে লাজটো ভাঙিবৰ কাৰণে লাগিব দুদিনমান, কিন্তু ভাগি যাব। ভিডিঅ'টো আজি ইমানতে সামৰণি পাৰিছোঁ। টাটা, বাই বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। কৈ দে কিবা এটা কওক। চাই থাকিব, আমাৰ এনেকৈ আমাক ছাপোৰ্ট কৰি থাকিব আৰু নতুন ভাল ভাল কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম আমি। তো আজিলৈ ইমানতে বাই বাই, তাত আকৌ লগ পাম।